পুৰা ফাঁকি দেই স্কুল মানে আগতে এনেকুৱা চকাবিলাক পুৰা ঘূৰাই লৈ ফুৰিছিলোঁ এনেকে লৈ গৈছিলোঁ এনেকে পুৰা লৈ গৈছিলোঁ প্রথম নবলাই রে প্রথম গুড মৰ্ণিং বন্ধুসকল আৰু ৰাতিপুৱা শুই উঠিয়ে আহি পাই গ'লোঁ জুইৰ ওচৰত যিহেতু ৰাতিপুৱা আৰু ৰাতি জুই পোৱাটো আমাৰ নিয়ম বিশেষকৈ আমাৰ ঘৰত এইফালে পূৰা গৰম পানী কৰি থকা হৈছে পানী পূৰা উতলি আছে গা ধুব দেউতাই মইতো মানে গৌৰৱ কৰি ক'ব পাৰোঁ যে মই 2 দিন গা ধোৱা নাই আৰু চকু পূৰা ৰঙা হৈ গৈছে এইফালে চাওকচোন ইমান ধোঁৱা ওলাইছে গোটেই ধোঁৱা আহি মানে মোৰ চকুত সোমাই গৈছে কোৱা হয় যে যিসকলে বাটত মুতে তেওঁলোকক বোলে ধোঁৱাই খেদি ফুৰে কিন্তু মইতো আজিলৈকে বাটত মুতিয়ে পোৱা নাই কেতিয়াবা আহিছি নাজানো মাজে মাজে দৰঙীয়া ভাষাও আহি যায় যিহেতু দৰঙৰ চলি ইমান মানে ধোঁৱাই ধৰিছে আৰু এতিয়া জুই নোপোৱা আৰু বা চকু ৰঙা হৈ গ'ল ভাই এতিয়া আহিছোঁ ঘৰৰ ভিতৰত আহি এতিয়া শুম আকৌ এবাৰ শুই লওঁ অলপ समझ रहे हो ना আৰু মই শুই আছোঁ আৰু মায়ে মাতি আছে গা ধুবৰ কাৰণে কিন্তু গা ধুব এতিয়া মন নাই গা ধুম মই 12টা বজাত আৰু कैसा लगा मेरा मजाक আৰু মানে 3 ঘণ্টাৰ পিছত গা ধুম অকণমান সৰখীৰ পৰা গালি খাই আছোঁ গা ধুব লাগে কিন্তু মই গা ধুৱাই নাই গা ধুব মন নাই কিন্তু এতিয়া মোক নুবুজে ৰে কথাই নুশুনে গালি চালি পাই থাকে আৰু কি কৰিম শুয়ে থাকোঁ আৰু ইমান ঠাণ্ডা কোনে গা ধুৱে ঠাণ্ডাত ঠাণ্ডানো কিয় আহে বাৰু গৰম থাকিলে ভাল গৰম হ'লে পূৰা ফেন চেন দি থাকিব পাৰি কিন্তু ঠাণ্ডা হ'লে ব্লেংকেট লাগে পানী ঢালি দিলে ইমান ঠাণ্ডা ये बड़ी अच्छी बात कही आप তো গাইজ এতিয়া টাইম হৈছে 10টা আৰু মায়ে পূৰা মাতি আছে গালি পাৰি আছে কথাটো হ'ল এনেকুৱা যে 2 দিন গা ধোৱা নাই আৰু আজি ফাইনেলি ৰেকৰ্ডটো ব্ৰেক কৰিম উঠি গা ধুই কিনে লগ পাই আছোঁ আৰু ভাত খাব লাগিব ভাতটো হৈছে বোলে গতিকে ভাত খোৱাৰ আগতে গাটো ধুই লওঁ তেতিয়া ভাল লাগিব ন ফাইনেলি গা ধুই ল'লোঁ আৰু এতিয়া ভঁৰালৰ পৰা ধান উলিয়াব লাগিব মায়ে ধান উলিয়াব গৈছে এইফালে আছে মা আৰু মই আছোঁ এইফালে পূৰা বঢ়িয়াকৈ তিৰপাল পাৰি আছে আৰু এইফালে ধান লৈ আহিছোঁ বঢ়িয়াকৈ নদী যাওঁ আৰু বঢ়িয়াকৈ ধান আনি এনেকৈ থৈ আছোঁ মই দীঘল মোজা পিন্ধো খাটা মোজা পিন্ধো তোৰ কি হৈছে তই কি পিছত বকি আছা ইমান বকি থাকে তুই বাপা ঐ কাম কৰি থাক তই তোক কাম কৰিব দিছে কাম কৰ কথা ক'ব আহিছি আৰু এইবাৰ মোজা কালি কিনিছিলোঁ তাৰমানে সহ্য কৰিব নোৱাৰে দীঘল মোজা কিনিছোঁ কাৰণে এই ভাত দি আৰু গাইজ ভাত আহি গ'ল এইফালে ধুনীয়াকৈ আৰু এতিয়া ভাত খাই লওঁ বঢ়িয়াকৈ समझ रहे हो ना এতিয়া দেউতাই খাই আছে ভণ্টি আৰু মা আহি পোৱা নাই আৰু এইফালে মই ভাত চাত খাই তামোল এখন মুখত ভৰাই আহি পাই গ'লোঁ বৰমাহঁতৰ ঘৰ আৰু এইফালে বৰমাহঁতৰ ঘৰ বৰমা মানে গাইজ বৰমাহঁতৰ ঘৰৰ পৰা পোনে পোনে আহি মই পাই গ'লোঁ খুৰাহঁতৰ ঘৰ আৰু এইখন হৈছে খুৰাহঁতৰ ঘৰ আৰু আহি দেখা পালোঁ নিচিক চিয়াই দেই এইটো পুৰা চাইকেল চলো কি হ'ল পিঠা গুৰি হৈছি আইতা দেখোন পিঠা গুৰি হৈ গ'ল দেখোন অৱস্থা দেখোন নাই চাউলৰ চৰকাৰী চাউল নাই এইবিলাক এইফালে ধুনীয়াকৈ কুকুৰ মেকুৰী পুৰা ঘূমি আছে হা চলো দে ভাই গান এটা গাই দে হাঁহিবাও নাজানে হাঁহিবাও খোজে কি হ'ব এইটো লগত
তই স্কুলত নাজানে কি আজি কিয় যোৱা নাই এনেকে ফাঁকি কাটিছা তই পুৰা ফাঁকি দেই স্কুলত देखा आपने लापरवाही का नतीजा है দুটা বাজাই নে দুটা বাজাই নাই ঘড়ীত সেইটো ঘড়ী বেয়া এই বেয়া হৈছে ঘড়ীটো अरे कहना क्या चाहते हो আৰু এইফালে জাগিক আহি পালা স্কুলৰ পৰা আহিলি পঢ়া হৈছে নে স্কুলত কেইটা ক্লাছ হা তোক বোলে আজি কোবাইছে স্কুলত কোবাইছে দে স্কুলত এই মাছি বোলে আজি মাছি ইয়াত ফাঁকি দিছে আৰু তই স্কুলত বোলে আজি ইয়াক আঠি ঘূৰাই দিছে ভাই ইয়াক ঐ কি হ'ল তোৰ আকৌ কি আকৌ চকু এনেকৈ আছা খপ্তাই ওলাম চকু গম পাবি মোবাইল চাই থাকিব আহিছে কেৱল মোবাইল বেলেগ একো কাম নাই ইয়াৰ रुको जरा सबर करो আৰু মানে বহুত দিনৰ পিছত শৈশৱৰ দিনবোৰলৈ মনত পৰি গ'ল মানে আগতে এনেকুৱা চকাবিলাক পুৰা ঘূৰাই লৈ ফুৰিছিলোঁ এনেকৈ লৈ গৈছিলোঁ এনেকৈ পুৰা লৈ গৈছিলোঁ আৰু আজি দেখা পাই মনত পৰি গ'ল ভাল লাগি গ'ল মানে এনেকৈ কেতিয়াবা ধেমালি কৰি ভাল লাগে আৰু পিছফালে আছে নিচিক চিআইডি ধুনীয়াকৈ কেমেৰা কৰি আছে আৰু মই পুৰা চকা ঘূৰাই আছোঁ আৰু এতিয়া মানে পুৰা সৰু চলি হ'ম এইখন হৈছে গোটেই বোলে এইখন হৈছে ইয়াৰ চাইকেল নিচিকৰ চাইকেল আৰু মই চলাই চাম বহুত দিনৰ পিছত সৰু চলি হ'ম এতিয়া ভাই মানে বহুত দিনৰ পিছত এইবিলাক কৰি ভাল লাগে কেতিয়াবা ধেমালি কৰি ভাল লাগে এইবিলাক কৰি থাকিলে আমনি নালাগে বৰিং নালাগে ভাল লাগে আৰু যিহেতু আমি সৰু আছিলোঁ ন আগতে সৰু আছিলোঁ সৰুৰ পৰাতো ডাঙৰ হৈছোঁ এতিয়া ডাঙৰ হৈ গ'লোঁ গতিকে এইবিলাক আজিকালি নাপায়েই কিন্তু মানে সৰু ল'ৰাবিলাকে এইবিলাক কৰি থকা দেখা পালে ভাল লাগে কেতিয়াবা আৰু কৰিবলৈ মন যায় তো কৰি চালোঁ আৰু বৰ্তমান আছোঁ খুৰাহঁতৰ ঘৰত এইখন হৈছে খুৰাহঁতৰ ঘৰ আৰু আমাৰ ঘৰ হৈছে সেইফালে আমাৰ ঘৰ আৰু এইফালে হৈছে খুৰাহঁতৰ ঘৰ ভাল লাগে এটা প্ৰাকৃতিক পৰিৱেশ গাঁৱলীয়া পৰিৱেশ কি ক'ম সঁচাকৈ বহুত ভাল লাগে আৰু এইবিলাক কৰিয়ে আমি থাকোঁ ন জীয়াই থাকোঁ আৰু মানুহেতো বহুতে ভাবে কিনো কৰি আছে এইবিলাক কৰি থাকিব লাগে ভাই এনজয় কৰিব লাগে লাইফটো নে কি কয় আৰু এনেকৈ থাকিলোঁ ভাল লাগিছে আৰু খোজকাঢ়ি আছোঁ আৰু জমনি কৰিলোঁ বেয়া নাপাব কি আৰু এইবিলাক লাইফটো এনেকুৱাই এনজয় কৰিব লাগিব জমনি কৰিব লাগিব হাঁহি থাকিব লাগিব ফূৰ্তি কৰিব লাগিব বহুত কিবা কিবি কৰিব লাগিব খং উঠাব লাগিব মানুহক এইবিলাকে আৰু খুৰাৰ ল'ৰাকেইটাৰ লগত ধেমালি কৰি আহি পাই গ'লোঁ মই মথাউৰি আৰু অকণমান বাকী আছে ঘৰলৈ আৰু ঘৰ পাই কিনে ভিডিঅ'টো শেষ কৰিম কিহৰ গামচা দিলোঁ মাস্ক মাৰা নিচিনাকৈ মাৰিছে ঐ হা চাদৰ নে গামচা এইখন হা গামচা দি মাস্ক মাৰা নিচিনাকৈ মাৰিছে দেখোন চাওঁ অৱস্থা মুখৰ ধানৰ পতান নাজানো না নাম চাম কি হ'ব আৰু এইখিনি আছিল ব্লগটো এটা চিম্পুল ব্লগ যদি ভাল পাইছে তেন্তে এটা কমেণ্ট কৰিব লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰি দিব আৰু কেনেকৈ পাইছে জনাব মানে এনেকৈ এক্সপিৰিয়েঞ্চ নাই না ব্লগ বনোৱা গতিকে এইখিনি আৰু ব্লগ গাঁৱৰ ল'ৰা এটা ট্ৰাই কৰিলোঁ ব্লগ এটা বনাবৰ কাৰণে সকলোৱে ছাপোৰ্ট কৰিব মৰম কৰিব আশীৰ্বাদ কৰিব আৰু মই আশা ৰাখিছোঁ আপোনালোকে মোক এনেকৈ মৰম দি থাকিব আৰু মই আপোনালোকৰ কাৰণে ভাল ব্লগ দিব চেষ্টা কৰিম এতিয়া শিকি আছোঁ গতিকে ভুল হ'লে কৈ দিব কেনেকুৱা লাগে বা কি ক'ব আৰু বাই বাই